তামোলপুৰ জিলা প্ৰশাসন আৰু তামোলপুৰ পৰিবহণ বিভাগ দুটা মিলি পেলাই এটা কাৰ মেলা ইয়াত আয়োজন কৰা হৈছে। কাৰ মেলাটো একচুৱেলি ৰিলেটেড আমাৰ স্ক্ৰেপেজ পলিচি ইয়াৰ লগত জড়িত আছে, যিহেতু আমাৰ অসমত 2022 চনত মটৰ ভেহিকল স্ক্ৰেপেজ পলিচি আছে থ্ৰু RVSM। ইয়াৰ যোগেদি 15 বছৰ পুৰণা গাড়ীবিলাকক মানে স্ক্ৰেপ কৰি পেলাই ইয়াৰ পৰা যিখিনি বেনিফিট পায়, এই বেনিফিটটো ৰাইজে এতিয়াও সজাগ হোৱা নাই, যাৰ ফলত স্ক্ৰেপ কৰিবৰ কাৰণে মানুহবিলাক আগবাঢ়ি নাহে। তো এইটোকে সজাগতা কৰিবৰ বাবে আমাৰ তামোলপুৰ জিলা প্ৰশাসন আৰু তামোলপুৰ পৰিবহণ বিভাগ দুটা মিলি পেলাই এই আজি কাৰ মেলাটো আয়োজন কৰা হৈছে। স্যাৰ, গোৰেশ্বৰত আপুনি গ্ৰীণ বাছ দিয়াৰ কথা কৈছিল। হয়, গড়াইশ্বৰত মানে মই ইয়াৰ কাৰণে ক'লোঁ, গড়াইশ্বৰ অতি ওচৰ আৰু গড়াইশ্বৰৰ বহুত ছাত্ৰ ছাত্ৰী মই কি কয় ইউনিভাৰ্চিটি মেডিকেল কলেজ যায় বুলি মই গম পাইছোঁ, আৰু বহুত মানুহ কাম কৰিবও যায়। আৰু কেইদিনমান আগত মই মন্ত্ৰী হোৱাৰ পিছতে গড়াইশ্বৰবাসী ৰাইজে মোক STC বাছো খুজিছিল, আৰু এখন STC বাছৰ ব্যৱস্থা মই কৰিছিলোঁ, ৰাইজে ইতিমধ্যে পাইছে। আৰু আমাৰ ডিচেম্বৰ মাহত 100খন গ্ৰীণ বাছ অহা কথা, আৰু ইতিমধ্যে 60 বাছ ইতিমধ্যে আহি পাইছে, আৰু 40খন বাছ আহিব। আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া তেখেতে জানুৱাৰী প্ৰথম সপ্তাহতে এই বাছটো উদ্বোধন কৰিব দিল্লীৰ পৰা। লগে লগে আমি 100খন বাছ আমি অসমত উদ্বোধন কৰিম, আৰু এই 100খন বাছটো আমি গুৱাহাটীৰ আশে পাশে জেগাবিলাকতে দিম। তো মই চিন্তা কৰি আছোঁ, গড়াইশ্বৰ যিহেতু ইমান দূৰ নহয়, গড়াইশ্বৰত যিহেতু মানে বহুতো মানুহ অহা যোৱা কৰে, তাৰ কাৰণে গড়াইশ্বৰত দিয়া এটা মই পৰিকল্পনা চলাই আছোঁ। স্যাৰ, গোৰেশ্বৰত এটা উপযুক্ত বাছ স্থানৰ প্ৰয়োজন আছে। বাছ ষ্টেণ্ড নাই স্যাৰ। এইটো যদি STCৰ মাটি আছে চিন্তা কৰা যায়, যদি STCৰ মাটি আছে তো চিন্তা কৰা যাব। মাটিৰ প্ৰব্লেম অলপ। STC বাছবিলাক মানে থানাৰ আগত ৰাখিব লগা হৈছে। মই বিষয়টো জানি লম, STCৰ মাটি আছে না নাই মই এইটো জানি লম।